সকলোকে নমস্কাৰ জনাইছো। আজি আমি আলোচনা কৰিম বদমাছৰ বিষয়ে। বদমাছৰ অংক কৰাৰ নিয়মটো জনাৰ আগতে আমি জানি ল'ব লাগিব প্ৰথমতে বদমাছৰ ফুল ফৰ্মটো কি। বদমাছৰ ফুল ফৰ্মটো ইয়াতে দি দিছো, আপোনালোকে এবাৰ চাই ল'ব পাৰে। তাৰ পিছত বদমাছৰ এটা অংক সমাধান কৰোঁতে আমি প্ৰথমে জানি ল'ব লাগিব প্ৰথমে কোনটো কৰিব লাগিব। দীৰ্ঘ মাত্ৰাটো প্ৰথমে কৰিব লাগিব, তাৰ পিছত পৰ্যায়ক্ৰমে প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী আৰু শেষত তৃতীয় বন্ধনীৰ কাম কৰিব লাগিব। ইয়াতে উদাহৰণটোলৈ মন কৰক। 3 পূৰণ, ইয়াতে তৃতীয় বন্ধনী দিয়ে আৰম্ভ হৈছে, 5 যোগ আকৌ দ্বিতীয় বন্ধনী আছে, 8 বিয়োগ প্ৰথম বন্ধনীৰ ভিতৰত কি আছে 6 + 3, ওপৰত আমাৰ দীৰ্ঘ মাত্ৰা আছে যিটো ইংৰাজীত বাৰ বুলি কোৱা হয়, আৰু হৰণ 3, ইয়াতে বন্ধনীবিলাক ক্লজ কৰি দিয়া হৈছে দ্বিতীয় আৰু তৃতীয়। এটা সমাধানটোলৈ মন কৰক। 3 পূৰণ 5 যোগ 8 বিয়োগ 9 হৰণ 3। এই যে 9 পালোঁ, 9টো কিয় আমি কি কৈছিলোঁ যে সূত্ৰত প্ৰথমতে আমি দীৰ্ঘ মাত্ৰাৰ কাম কৰিব লাগিব। দীৰ্ঘ মাত্ৰা 6 + 3 আছিলে, গতিকে 6 যোগ 3 যোগ কৰি আমি কিমান পালোঁ 9 পালোঁ। এতিয়া দীৰ্ঘ মাত্ৰাৰ কাম গুচি গ'ল। তাৰপিছত আমি প্ৰথম বন্ধনীৰ কাম কৰিব লাগিব। প্ৰথম বন্ধনী আমাৰ কি আছে 3ক 9ক 3ৰে হৰণ কৰিব লাগিব। গতিকে 3 পূৰণ 5 যোগ ইয়াতে দ্বিতীয় বন্ধনীৰ ভিতৰত কি থাকিবগৈ 8টো আমি নমাই দিলোঁ, 3ৰে 9ক হৰণ কৰি 3 পাম, 3 3 গুণ 9। এতিয়া প্ৰথম বন্ধনীৰ কাম শেষ। এতিয়া আছেগৈ দ্বিতীয় বন্ধনীৰ কাম। দ্বিতীয় বন্ধনীৰ ভিতৰত কি আছে 8 - 3, অৰ্থাৎ এইটোৰ পৰা 3 মাইনাছ কৰিব লাগে। 3 মাইনাছ কৰিলে আমি কিমান পাম 5 পাম। 5 + 5 এইটো ক'ত আছেগৈ তৃতীয় বন্ধনীত আছে, আৰু 5 + 5 কিমান হ'ব 10। 10টোক আমি 3ৰ লগত পূৰণ কৰি কিমান পাম 30 পাম। গতিকে আমাৰ এনচাৰ হ'ব 30। একেবাৰে চিম্পুল। মই ইয়াতে আপোনালোকক কৰি দেখুৱাব লাগিছিলে, কিন্তু সময় নাটনে আপোনালোকক মই কৰি দেখুওৱা নাই। আপোনালোকে এবাৰ ভাবি চাওক আৰু যিকোনো এটা বেলেগ এক্সাম্পল দি আপোনালোকে নিজে কৰি চাব পাৰে। আমি কথাটো মনত ৰাখিব লাগে যে কোনটো আগত কৰিব লাগে। মই কৈছোঁ এই দীৰ্ঘ মাত্ৰাৰ কাম প্ৰথমে কৰিব লাগিব, তাৰপিছত প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী আৰু তৃতীয় বন্ধনী। যিবিলাক বন্ধনীৰ কাম কৰোঁ এই বন্ধনীবিলাক নাইকিয়া হৈ গৈ থাকিব, কাৰণ আমি গুচাই দিম। চ' ইমানেই আছিলে, আশা কৰি নিশ্চয় বুজি পাইছে। যদি বুজি পাইছে আপুনি এটা নিজে কৰি চাব, আৰু যদি নোৱাৰিলে কমেণ্ট কৰি জনাব।